পুনৰবাৰ বৰলান ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ কেৰিয়াৰ সম্পৰ্কীয় এটি ভিডিঅ'। আহা ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। ধৰা হ'ল নদীৰ বুকুত বঠাবিহীন এখন নৌকা এৰি দিছা। তেতিয়া নাওখন নদীৰ বুকুৰ সোঁততে গতি কৰিব। নাওখনে য'ত ত'ত খুন্দিয়াব পাৰে বা নাওখন ভালকৈ আগবাঢ়িবও পাৰে বা নদীৰ সোঁতত গৈ বুৰিবও পাৰে। কিন্তু যদি নাওখনৰ নাৱৰীয়াৰ হাতত এপাত বঠা দিয়া হয় আৰু তাৰ সঠিক ব্যৱহাৰ কৰে তেনেহ'লে নাওখন সুন্দৰভাৱে গতি কৰিব। প্ৰয়োজনত সোঁতৰ বিপৰীতেও যাত্ৰা কৰিব পাৰিব। ঠিক তেনেদৰে আমাৰ জীৱনতো যদি গ'ল বা লক্ষ্যস্থান ঠিক কৰি লওঁ, তাৰ বাবে যদি আমি নিজকে আত্মনিয়োগ কৰোঁ তেনেহ'লে আমি লক্ষ্যস্থানত উপনীত হ'ব পাৰিম। বা যেনেকৈ নদীৰ সোঁতৰ বিপৰীতে নাওখনে যাত্ৰা কৰিব পাৰে, ঠিক তেনেকৈ জীৱনৰ অসাধ্য যেন লগা কামসমূহো আমি ছাকচেছ কৰিব পাৰিম। আমি যেতিয়া কিছুমান কথাত ফেইল হওঁ তেতিয়া আমি তাৰ কাৰণ উলিয়াওঁ। মই ভাল স্কুল নাপালোঁ, টিউশ্যন নাপালোঁ, সুবিধা নাপালোঁ, টকা পইচা নাপালোঁ ইত্যাদি ইত্যাদি। কিন্তু এইবোৰ চূড়ান্ত কাৰণ নহয়, এইবোৰ কেৱল হাত সৰাৰ এটি উপায় মাত্ৰ। নিজৰ দুখ আনক দিয়াৰ বাহানা মাত্ৰ এইটো এটা। আচলতে দুখ নিজৰ গাত থাকে। যদি নিজে নিজৰ লক্ষ্যস্থান বা গ'ল ঠিক কৰি লৈ সঠিকভাৱে আগবাঢ়িলেও হয় তেনেহ'লে এনে ফেইলিয়াৰ কোনো কাৰণতে নাহে। ডাইৰেক্টলি ক'বলৈ গ'লে আমি জীৱনত কি হ'ব বিচাৰোঁ তাৰ লক্ষ্য স্থিৰ কৰি লৈ তাৰ বাবে কৰ্ম কৰি যাব লাগিব। অবিৰতভাৱে কাৰ্য কৰি গ'লেহে তুমি সফল হ'বলৈ সক্ষম হ'ব পাৰিবা। নিজৰ লক্ষ্য স্থিৰ কৰোঁতে আন এটা কথালৈও মন কৰা উচিত যে মই কি কৰি ভাল পাওঁ। কাৰণ লং টাইম গ'ল এটা ফুলফিল কৰিবলৈ যাওঁতে ই আমাক বিশেষকৈ যাতে ব'ৰ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ধৰা হ'ল তুমি গ'ল ঠিক কৰি লৈছা যে এজন তুমি IAS অফিচাৰ হোৱাৰ। এতিয়া তোমাৰ ফাৰ্ষ্ট কাম থাকিব IAS অফিচাৰ হোৱাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন তাৰ উলিওৱাৰ। তাৰ পাছত তুমি সেইবোৰৰ ওপৰত পৰ্যায়ক্ৰমে এটিকৈ কাম কমপ্লিট কৰা, যিটোৱে তোমাক অতি সহজতে তোমাৰ গ'ল এচিভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। গ'ল এচিভ কৰাৰ ক্ষেত্ৰত তুমি আমিৰ খানৰ দংগল চিনেমাখনলৈকে চাব পাৰা। আমিৰ খানে অভিনয় কৰা মহাবীৰ সিং ফগটৰ চৰিত্ৰৰ লক্ষ্য আছিল দেশৰ কাৰণে গ'ল্ড মেডেল অনা। কিন্তু তেওঁ নিজৰ ঘৰুৱা কাৰণত সেই গ'ল্ড মেডেল আনিব নোৱাৰিলে। সেইকাৰণে তেওঁ নিজৰ ছোৱালীৰ দ্বাৰাই সেই লক্ষ্যত উপনীত হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। और फिर फाइनली ताऊ जी के मुंह से वो गोल्डन शब्द निकला जिसे सुनने के लिए हमारे कान पिछले 10 साल से तरस गए थे। शाबाश। কেৰিয়াৰ সম্পৰ্কে আমি এখন প্লেলিষ্ট তৈয়াৰ কৰিছোঁ। ইয়াত তিনিওটা ষ্ট্ৰীমৰ বাবে ভিডিঅ' আগবঢ়াম। এই চিৰিজটো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থবা, যাতে আপলোড হোৱাৰ লগে লগে ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ সক্ষম হোৱা।